যদি আপোনালোকে কেতিয়াবা ঘৰৰ কাৰণে যিকোনো বস্তু কিনিব বিচাৰে তেতিয়াহ'লে লংকা আহিব পাৰে, কাৰণ লংকা উডেন মাৰ্কেটৰ বিষয়ে আজি আপোনালোকক জনাই আছোঁ। আহক। এটা বিশাল এটা মাৰ্কেট চাওক, এই মাৰ্কেটটো হয়তো আমাৰ অসমৰ ভিতৰত চবতকৈ ফেমাছ মাৰ্কেট, আৰু য'ত নেকি আমাৰ প্ৰত্যেকজন মানুহে যদি উডেনৰ বিষয়ে কিবা বা কাঠৰ কাৰণে কিবা সামগ্ৰী কিনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে লংকাত। আৰু লংকা বৰ্তমান এনেকুৱা এটা মাৰ্কেট য'ত নেকি আপোনালোকে অতি কম মূল্যত অতি কম বাজেটত আপোনালোকে লৈ যাব পাৰে বিভিন্ন ধৰণৰ নতুন নতুন আইটেমৰ ঘৰৰ কাৰণে উডেনৰ বস্তু। গতিকে বলক আজি ধুনীয়া ধুনীয়া বস্তু আপোনালোকক দেখুৱাই আছোঁ। ল'ব পাৰিব চাগে, ইমান ধুনীয়া চাওক সোফাটো দেখিছে আপোনালোকে। 10,000 পৰা পাব বক্স পালং মাত্ৰ 10,000 পৰা লংকাত। আচ্ছা, সেইটো আকৌ চেগুন আচ্ছা, আৰু হাইয়েষ্ট 70,000 80,000 লৈকে আছে। মানে একদম কম বাজেটের থেকে 13,000 থেকে স্টার্ট হয় বক্স পালং। আচ্ছা, আর হাইয়েস্ট কত পর্যন্ত আছে? হাইয়েস্ট আপনি 60,000 পর্যন্ত আপনি পাইবেন। 60,000 সেগুন কাঠ মোটামুটি আপনার লান্ডিং রিজার্ভ বা এনসিল কার্বি আংলং ওইগুলি জায়গাতেই সেগুন কাঠ অরিজিনালি পাওয়া যায়। গতিকে এইখান থেকেই আপনার সেগুন কাঠ পুরো আসামেই সাপ্লাই হয়ে করতে গেলে চলে। এইখানে জিনিসের ফার্নিচারের দাম সবচেয়ে কম সারা আসামের মধ্যে। আচ্ছা আচ্ছা, মানে একদম হাই র্যাঙ্কের যেগুলো মাত্র 60-70,000 পাওয়া যায় না? 60-70,000 আপোনালোকে শুনিছে, যেনেকৈ ধৰক ধুনীয়া ধুনীয়া বক্স পালং মাত্ৰ 60-70,000 একদম ভাল ভাল বস্তু আপোনালোকে লৈ যাব পাৰিব। আৰু এয়া হৈছে আমাৰ লংকা, আৰু লংকাৰ এই মাৰ্কেট আমাৰ অসমৰ ভিতৰত বহুত ফেমাছ, কাৰণ চাকে আমাৰতো মাৰ্কেট এনে বহুত আছে, কিন্তু লংকা যেনেকৈ ধৰক কাঠৰ বস্তুবোৰ দিয়ে একদম অৰিজিনেলি চেগুন কাঠৰ বস্তুবোৰ আপোনালোকে ল'ব পাৰিব আৰু একদম অতি কম মূল্যত ল'ব পাৰিব। আচল লংকা আপোনালোকে দেখি আছে, এই লংকা এটা উডেন মাৰ্কেট, আৰু যিটো নেকি আমাৰ অসমৰ ভিতৰত চবতকৈ ফেমাছ বুলি ক'ব পাৰি। কাৰণ লংকা যিটো ধৰক মাৰ্কেট, এই মাৰ্কেটত বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে। কিয় আহে একচুৱেলিতে, তাৰ বাবে ইয়াৰে যিজন ব্যৱসায়ী এজন দাদা দেখিছোঁ, তেওঁৰ দোকান আছে, যথেষ্ট পৰিমাণত তেওঁৰ উডেনৰ বস্তু সামগ্ৰীবোৰ দেখা পাইছোঁ। গতিকে প্ৰথমতে দাদা নমস্কাৰ। নমস্কাৰ। হয়, মই মানে একচুৱেলি শদিয়াৰ পৰা আহিছোঁ। যিহেতু আমি বিভিন্ন সময়ত বহুত দূৰ দূৰণি ডিষ্ট্ৰিক্টৰবোৰ আমি ভিডিঅ'বোৰ পাওঁ, কিন্তু লংকা একচুৱেলি ইমান ডাঙৰ এটা মাৰ্কেট, উডেনৰ মাৰ্কেট ইমান ডাঙৰ, গতিকে সেই বিষয়ে আপোনালোকে কি ক'ব? চাওক, লংকা বজাৰটো মই জানামতে এইটো অসমৰ ভিতৰৰ কাঠৰ বজাৰটো, ফাৰ্নিচাৰ বজাৰটো চবতকৈ ডাঙৰ বজাৰ। আমি আগতো শুনা পাইছোঁ, এতিয়াও আমি আপোনালোকে দেখিছে কিমান মাল উঠিছে। বিভিন্ন জাতৰ মাল আছে, চোফা আছে, একদম ফাৰ্নিচাৰত যিবিলাক বস্তু লাগে আপোনাৰ ঘৰত চব বস্তু পাই যাব ইয়াত। আৰু আপোনাৰ ৰেটৰো তেনেকুৱা হেৰি নাই যে আপুনি কষ্টলি ল'ব লাগে, ইমান কষ্টিং নাই, নৰ্মেলি এটা ৰেট থাকে। আৰু আচ্ছা, যেনেকৈ ৰেটৰ কথা যেতিয়া আপুনি কৈছে, বক্স পালং আমি কিমান পৰা যদি আমাৰ আপুনি যদি ইয়াত পায়, আপুনি একদম লয়েষ্ট 18,000 19,000 এইটো হেড বক্সটো। আৰু নৰ্মেল বক্সবিলাক যদি আপুনি 15,000 14,000 একদম মানে কমত। কিন্তু কিন্তু যদি এতিয়া কাঠৰ কথাটো আহে, সেই কাঠটো কিহৰ কাঠ হ'ব? এইটো চেগুনৰ কাঠ একদম মানে পুৰা পিউৰ 100%। চেগুন। এতিয়া চাওক দাদা, এটা কথা কৈছে চাওক, চেগুনৰ কাৰণে লংকা মাৰ্কেটটো এইকাৰণে ফেমাছ যে আপোনালোকে লংকাত অতি বাজেটত যদি যায় তেতিয়াহ'লে একদম অতি কম বাজেটত আপোনালোকে পাব। আৰু এইটো এটা গেৰাণ্টি আছে যে আপোনালোকে চেগুন কাঠতহে আপোনালোকে ল'ব পাৰিব। গতিকে তাৰ লগতে যিবিলাক চোফা দেখিছোঁ দাদা, এই চোফাবিলাক চাওক, হয় এইটো চোফা হাৰ্ডউডৰ হয়, ভিতৰত এইটো চেগুন নাই, হাৰ্ডউড হয় ভিতৰত। এইটো আছে, এইটো এল আছে। আপোনাৰ এইবিলাক আপোনালোকে যদি আপুনি শ্ব'ৰুমত বনাব যায়, এইটো এল যদি বনাব যায় আপোনাৰ মিনিমাম 55,000 60,000 যাব। হয়তো আপুনি ডিজাইন বেলেগ দিব, এইটো আপোনাৰ শ্ব'ৰুমত ল'ব গ'লে 35-40,000 পাই যাব। কিন্তু আজি ইয়াত পালে আপোনাৰ 15,000 14,000 অনলি 40,000 15,000। আচ্ছা আচ্ছা, অনলি মানে যিবিলাক বস্তু ধৰক অৰ্ডাৰ দি মানুহে 60-70,000 বনায়, এইটো অকল আপোনালোকে মাত্ৰ 15,000 ল'ব পাৰিব। চাওক ইমান ধুনীয়া, চাওক চোফাটো দেখিছে আপোনালোকে। আৰু এইটো একদম লগতে এই দাদা এই ডিজাইনটোৰ কথা কৈছে, এল ডিজাইন বুলি কয়, এইটো এল ডিজাইন বুলি ক'ব। নিয়াৰ এবাউট ধৰক 20ৰ ভিতৰত হাই হৈ যাব, আৰু 20ৰ ভিতৰত হৈ যাব। গতিকে ধন্যবাদ দাদা, আপুনি কথাবোৰ বুজাই দিছে। ধুনীয়া বক্স পালংটো কিমান পৰিব? এনে দাম আমি আমালোকে 30,000 টকা চাই আছোঁ। 30,000? অঁ, আৰু এনে বিক্ৰী কৰিলে ধৰক মানে ফিক্স এনে 25,000। 25,000? আচ্ছা, টোটেল হেৰি হ'বনে কাঠ কি হ'ব? চেগুন, অৰিজিনেল চেগুন? একদম অৰিজিনেল। এই যে চাই লওক, সেই ভিতৰ ফালে চাই লওক।
আচ্ছা অৰিজিনেলি চেগুন কাঠ চাক এই যে চাওক এই যে এইফালে ৰং কৰা নাই ন এই যে কালাৰ কৰা নাই এইটো চালে এই লংকা মাৰ্কেটত আহিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে কাৰণ লংকা মাৰ্কেট আমাৰ গোটেই অসমৰ ভিতৰত চেগুন কাঠৰ কাৰণে বহুত ফেমাছ যিটো নেকি আপোনালোকে হয়তো ঘৰৰ কাৰণে বহুখিনি বস্তু ল'ব বিচাৰিছে গতিকে যদি আপোনালোকে কিবা বস্তু কিনিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে আমাৰ লংকা উডেন মাৰ্কেটত কাৰণ লংকা এই মাৰ্কেটটোত আপোনালোকে একদম ভাল যিটো আপোনাৰ চেগুন কাঠ হয়তো আপোনাৰ গোটেই লাইফ কাটি যাব চেগুন কাঠেৰে যিকোনো বস্তু আপুনি কিনি ঘৰত ৰাখিলে গতিকে অতি সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি কোনোবা মানুহে বিয়াৰ কাৰণে হওক বা ঘৰৰ কাৰণে হওক যদি আপোনালোকে কাঠৰ বস্তু কিনিব বিচাৰে তেতিয়াহ'লে আপুনি অতি সোনকালে আমাৰ লংকালৈ আহক